কালি অৰ্থাৎ পাৰ্ট 1ত চিঠি চেপ্টাৰটোৰ 1 মাৰ্কৰ কুৱেশ্যনবোৰৰ বিষয়ে ভালদৰে আলোচনা কৰিছোঁ আৰু বাকী যিখিনি কুৱেশ্যন আছিল সেইখিনি মই পাছত দিম বুলি ভাবিছোঁ। তো বলক আজি আমি 2 মাৰ্কৰ যিবিলাক কুৱেশ্যন আছে বা 3 মাৰ্কৰ যিবোৰ কুৱেশ্যন আছে তাৰ বিষয়ে থুলমূলকৈ আলোচনা কৰোঁ। তেনেহ'লে আমি প্ৰথমে ক নম্বৰটোকে চাই লওঁ যে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে। উত্তৰ হৈছে যে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে শৈশৱৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মা আৰু নিজৰ পৰিবাৰৰ পৰা আহিব পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কোৱা হৈছে। এই প্ৰশ্নটো 2 মাৰ্কৰ বাবে মনত ৰাখিবা। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। উত্তৰ শিলভদ্ৰই সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে কেইবাটাও বঁটা লাভ কৰিছিল। তাৰ ভিতৰত দুটা হ'ল যে 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 2002 চনৰ অসম উপত্যকা বঁটা লাভ কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে যে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল। উত্তৰ প্ৰশান্ত শৰ্মা আৰু ভূদেৱ চৌধুৰী দুয়োজন বন্ধুৱে অৱসৰ লোৱাৰ কেইবাবছৰো পাৰ হ'ল আৰু চহৰৰ ভিন্ন প্ৰান্তত বাস কৰে। যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও তেওঁলোকৰ দুয়োৰে গাড়ী আৰু ফোন নাই। চিটি বাছত যথেষ্ট ভিৰ হোৱাৰ বাবে উঠিবলৈ ভয় কৰে। সেয়েহে এনে এক পৰিস্থিতিত পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে যোগসূত্ৰ ৰক্ষাৰ বাবে চেষ্টা কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে চিঠি গল্পটিত কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। তেওঁৰ চিঠি কিয় মূল্যৱান, অথবা কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে, তেওঁৰ চিঠি কিয় মূল্যৱান। যে চিঠি নামৰ গল্পটিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। প্ৰকৃত অৰ্থত চিঠি এখনেই চিঠিৰ মূল্য। সেয়েহে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও বঙালী আলোচনীত তেখেতৰ চিঠিবোৰ ছপা হৈ আছে। পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথ ঠাকুৰক চিঠি প্ৰেৰণ কৰিছিল। কিবা এটা উত্তৰ পালে সেয়াই তেওঁৰ অমূল্য সম্পদ হিচাপে বিবেচিত হৈছিল। এনেবোৰে হৈছে যে পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি স্বৰূপ। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল কিয় কমি গ'ল। যে উত্তৰ হৈছে এসময়ত চিঠিয়ে আছিল মানুহৰ একমাত্ৰ যোগাযোগৰ মাধ্যম, কিন্তু বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিৰ বিকাশে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি পেলালে, যাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা মানুহৰ মাজত হেৰাই গ'ল। প্ৰশ্ন নম্বৰ ক এইবোৰ প্ৰশ্ন 3 নম্বৰৰ বাবে আহিব পাৰে, তোমালোকে এইখিনি চাই ল'বা। যে প্ৰশ্ন নম্বৰ ক শিলভদ্ৰৰ গল্পৰ 3টা বৈশিষ্ট্য লিখা। শিলভদ্ৰদেৱে লিখা গল্পবোৰৰ যিবোৰ গল্প লিখিছিল সেইবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। তাৰে 3টা হৈছে 1 নম্বৰ যে শিলভদ্ৰদেৱে বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটাক বিষয়বস্তু হিচাপে নিৰ্বাচন কৰে। 2 নম্বৰ হৈছে যে শিলভদ্ৰৰ গল্পৰ ভাষা সৰল আৰু মেদহীন বৰ্ণনা প্ৰকাশ পায়। শিলভদ্ৰৰ গল্পৰ মাজত অসাধাৰণত্ব প্ৰকাশ পায়। খ নম্বৰ প্ৰশ্ন হৈছে শিলভদ্ৰৰ 3খন চুটিগল্প সংকলনৰ নাম লিখা। উত্তৰ শিলভদ্ৰৰ 3খন চুটিগল্প সংকলনৰ নাম হ'ল বাস্তৱ, 1975 চনত প্ৰকাশিত হৈছিল, কোনো ক্ষোভ নাই আৰু চিঠি আৰু অন্যান্য গল্প। চিঠি শীৰ্ষক গল্পটিৰ 3টা চৰিত্ৰৰ নাম লিখা। যে চিঠি পাঠটোত থকা 3টা চৰিত্ৰৰ বিষয়ে ক'ব দিছে। যে 1 নম্বৰ হৈছে ভূদেৱ চৌধুৰী, 2 নম্বৰ হৈছে প্ৰশান্ত শৰ্মা আৰু ফাগু। আপোনাৰ চিঠিখন পাইছিল, বৰ ভাল পাইছিল, কোনে কি প্ৰসংগত এই কথা কৈছিল। উত্তৰ ভূদেৱ চৌধুৰী তেওঁ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল, কিন্তু চিঠিখনৰ উত্তৰ কেইবাদিনলৈ নোপোৱাৰ বাবে যেতিয়া প্ৰশান্ত শৰ্মা ঘৰলৈ গৈছিল তেতিয়া প্ৰশান্ত শৰ্মা মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত পৰিবাৰ শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিল। যেতিয়া ভূদেৱ চৌধুৰী দেখিছিল তেতিয়া প্ৰশান্ত শৰ্মাৰ পৰিবাৰে উক্ত কথাষাৰি কৈছিল। এই শব্দবোৰৰ অৰ্থ লিখা। অনুকম্পা, কঙাল, সংগত। শব্দৰ অৰ্থ হৈছে অনুকম্পা হৈছে সহানুভূতি, কৰুণা বা দয়া। কঙাল মানে হৈছে যাৰ একো নাই, নিজস্ব, দুখীয়া, খাবলৈ নোপোৱা।
সংগত খাপ খোৱা উচিত যুক্তিযুক্ত তো বন্ধুসকল আজি ইমানেই আৰু যিখিনি 4 মাৰ্কৰ কুৱেশ্যন আছে নেক্সট ভিডিঅ'ত জনাই দিম যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব গতিকে আজি এই ভিডিঅ'টো নিদিওঁ তে নেক্সট ভিডিঅ'ত এই 4 মাৰ্কৰ বা 5 মাৰ্কৰ যিবোৰ কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব নমস্কাৰ